হাই, মই হেমেন অৰ্ণৱ। ৰ'দালি অসম এটি খুব ধুনীয়া ইউটিউব চেনেল। গতিকে মই হেমেন অৰ্ণৱে আহ্বান জনাইছোঁ সমূহ অসমবাসী ৰাইজক, আপোনালোকে এই ৰ'দালি অসম চেনেলটোক লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক আৰু লগতে ছাইডত বেল আইকনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল ৰ'দালি অসম চেনেলটিলৈ। আৰু আজি আমাৰ অনুষ্ঠানত এজন জনপ্ৰিয় কণ্ঠশিল্পী আছে আৰু তেওঁ হয়তো সকলোৱে দেখি চিনিয়ে পাইছে, কিন্তু তথাপিও মই তেওঁৰ নামটো কৈ দিছো। তেওঁৰ নাম হৈছে হেমেন অৰ্ণৱ। বহুকেইটা জনপ্ৰিয় গীতেৰে ইতিমধ্যে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। দাদা, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। ধন্যবাদ। ময়ো তোমালোকৰ নতুন ইউটিউব চেনেল ৰ'দালি অসম, ৰ'দালি অসমৰ সমূহ শ্ৰোতা ৰাইজক আৰম্ভণিতে স্বাগতম জনাইছোঁ। ধন্যবাদ দাদা। আৰু আজি আপোনাৰ ওচৰত অহাৰ মূল উদ্দেশ্যটোৱে হৈছে যে আমাৰ দৰ্শকসকলে আপোনাৰ বিষয়ে জানিব বিচাৰে। আপোনাৰ গীতসমূহে ৰাইজে শুনিছে, কিন্তু আপোনাৰ পৰিচয় বা আপোনাৰ ঘৰ, আপোনাৰ পিতৃ মাতৃৰ নাম, আপোনাৰ শিক্ষা, আপোনাৰ সংগীত জগতৰ বাহিৰে আপুনি কিবা বেলেগ কাম কৰে নেকি, সেইখিনি কথা আমাৰ দৰ্শকে জানিব বিচাৰে। আজি আমি দৰ্শকৰ সেই অনুৰোধ ৰক্ষা কৰি আপোনাৰ ওচৰত আহিছো। আশা কৰো আপুনি আমাক সম্পূৰ্ণ সহযোগ কৰিব। মোৰ বায়'ডাটা জানিব বিচাৰে। ঠিক আছে। মোৰ আচলতে জন্ম মংগলদৈৰ, আমাৰ গাঁওখনৰ নাম হ'ল নগাঁও। নগাঁৱত মোৰ জন্ম আৰু মোৰ শিক্ষা আমাৰ তাতেই হৈছিলে, মংগলদৈতে হৈছিলে আনুষ্ঠানিক শিক্ষা। আৰু মই উচ্চ শিক্ষাৰ বাবে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয় আহোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত আহি মই সংগীতৰ পৰিৱেশৰ লগত বেছি জড়িত হৈ পৰোঁ। আৰু ঠিক তেনেকৈ 2007ত মোৰ প্ৰথম এলবাম, 2006-07 সেই সময়ত প্ৰথম এলবাম টোপাল আছিলে। টোপালৰ জৰিয়তে মই সংগীতৰ জগতত আমাৰ শ্ৰব্য কেছেটৰ জগতত সোমাই পৰোঁ আৰু তেতিয়াৰ পৰা মোৰ এতিয়ালৈ সংগীতৰ যাত্ৰা চলি আছে। আৰু মোৰ ঘৰখনত সৰুৰ পৰাই সংগীতৰ পৰিৱেশ আছিলে। মোৰ মায়ে খুব ভাল বিয়া গীত গাইছিলে। তাৰপিছত মোৰ ডাঙৰ বা লক্ষ্যহীৰা ডেকা খুব ভাল গান গাইছিলে। আমাৰ বাই খুব ধুনীয়া বিহু ডান্স কৰিছিলে। মুঠতে সৰুৰ পৰা ঘৰত সংগীতৰ পৰিৱেশ পাইছিলো আৰু তেনেকেই সৰুৰ পৰা গান শুনি ডাঙৰ হৈছিল আৰু এতিয়ালৈ যাত্ৰা চলি আছে। আমিও শুভেচ্ছা জনাইছো আপুনি আৰু আগবাঢ়ি যাওঁ। ধন্যবাদ। আৰু বিশেষকৈ আপোনাৰ কেইটিমান গীতে ইতিমধ্যে আলোড়নৰ সৃষ্টি কৰিছে। যদি বিশেষ কোৱা যায়, লেংটা লেটেং টেং বুলি গীতটি কণ্ট্ৰভাৰ্চিৰ সৃষ্টি হৈছিলে আৰু কিন্তু বহুখিনি ৰাইজে আঁকোৱালিও লৈছে। চ' এতিয়া আপুনি যেতিয়া সংগীত জগতত প্ৰথম খোজ পেলাইছিল, তেতিয়া আপুনি কেনেদৰে খোজ পেলাইছিল? প্ৰথম গীতটি আপোনাৰ মনত আছে নেকি? মই ইতিমধ্যে ক'লোৱে, মোৰ প্ৰথম এলবাম টোপালৰ মিউজিক ডাইৰেক্টৰ আছিলে পলাশ গগৈ। এতিয়া তেওঁ পলাশ সূৰ্য গগৈ লিখে। পলাশ দাৰ মিউজিক ডাইৰেকশ্যনত গাইছিলোঁ। 8টা গীত আছিলে, তাত মই 2টি গীত লিখিছিলোঁ, মোৰ নিজৰ কম্পজিশ্যন। তাৰপিছত সুনীত শংকৰ, সুনীতে লিখিছিলে 4টা গীত। তাৰপিছত দিগন্ত মাধৱ গোস্বামী, আমাৰ বৰ্তমান ৰামধেনু চেনেলৰ এংকাৰ, সি 2টা গান লিখিছিলে। তেনেকৈ প্ৰথম এলবামখন কৰা হৈছিলে আৰু তেনেকে যাত্ৰা চলি আছে আৰু সেই আৰম্ভণিৰ পৰা এতিয়া আজি এই পৰ্যায়লৈকে আপোনাৰ এইটো কেনেকুৱা এক্সপিৰিয়েঞ্চটো কেনেকুৱা? এক্সপিৰিয়েঞ্চ আচলতে যথেষ্টখিনি হৈছে। প্ৰথমতে ষ্টুডিঅ'ত গান গাই পোৱা নাছিলোঁ। যেতিয়া প্ৰথম এলবামখন কৰিলোঁ টোপাল, তেতিয়া ষ্টুডিঅ'ত সোমাই অকণমান ভয় লাগিছিলে, কাৰণ সেই পৰিৱেশটো আচলতে মই পোৱাই নাছিলোঁ। গতিকে তেতিয়াৰ পৰা সেই ষ্টুডিঅ'ৰ ভয়টো নাইকিয়া হৈ গ'ল লাহে লাহে। আৰু মঞ্চত গীত পৰিৱেশন কৰা আৰু ষ্টুডিঅ'ত গীত পৰিৱেশন কৰা বহুত পাৰ্থক্য আছে। কাৰণ মঞ্চত হ'ল কি, আমি যেতিয়া গান গাওঁ, মঞ্চত ৰাইজে স্পটত ডিচিশ্যন দিয়ে যে আৰ্টিষ্টজন ভাল, আৰ্টিষ্টজনৰ পাৰফৰ্মেঞ্চ ভাল বা আৰ্টিষ্টজনে ভাল গায়। কিন্তু আমাৰ অডিঅ'ত কি হয়, অডিঅ'ত মানুহে ভালকে জাজ কৰিব পাৰে। সেইকাৰণে আমাৰ অডিঅ' কামটো সদায় ভাল হ'ব লাগে, নহয় জানো? সেইকাৰণে মই ভাবোঁ কোৱালিটি থাকিলে কেতিয়াও অসুবিধা নাই। মঞ্চৰ অনুষ্ঠানেই হওক বা আমি অডিঅ' কামেই কৰোঁ, খালি ভালকে কৰিব লাগে মোৰ মতে। আৰু সাধনাৰ খুব দৰকাৰ সংগীতৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে। গতিকে মই শ্ৰোতা ৰাইজক সেইটোৱে কওঁ, আপোনালোকে আশীৰ্বাদ কৰিব আৰু যাতে ভাল ভাল কাম ৰাইজক দিব পাৰোঁ। আপুনি যিহেতু এতিয়া সংগীত জগতৰ লগত জড়িত বুলি কৈছে, ইয়াৰ বাহিৰেও অন্য কিবা বাহিৰা ক্ষেত্ৰত আপুনি জড়িত হৈ আছে নেকি? মই ছ'চিয়েল কাম কৰি খুব ভাল পাওঁ, কিন্তু বৰ্তমান মোৰ মিউজিকৰ লগতে জড়িত। মোৰ জুৰু তিনিআলিত
সংগীত স্কুল এখন আছে, তাত ষ্টুডেণ্ট আছে যথেষ্টখিনি। তাৰপিছত এতিয়া আকৌ অনুৰাধা কলনীত এখন স্কুল অপেনিং কৰিছোঁ। এনেকৈ বৰ্তমান সেই মোৰ যিখিনি মানে নলেজ আছে সেইখিনি মানে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গতিকে তেনেকৈ সংগীতৰ লগত জড়িত হৈ আছোঁ আৰু স্কুলৰ লগত জড়িত হৈ আছোঁ। আৰু মোৰ সোণাপুৰতো মোৰ দাদা এজনে স্কুল এখন অপেনিং কৰিছে, তাতো হেল্প কৰি আছোঁ। গতিকে তেনেকৈ বৰ্তমান জড়িত হৈ আছোঁ আৰু ব্যস্ততা বুলি ক'লে মানে সংগীতেই আৰু। খুব ভাল লাগিল আৰু সদয়ত আপোনাক ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজি এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ, মোৰো ভাল লাগিল তুমি আহিলা মোৰ ঘৰত। তোমাৰ এই চেনেলটোৰ ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ।